কমপ্লিটলি কিবা এটা ছেক্টৰ ছাপ'জ ৰেলৱেজ এনেকুৱা নহয় যে গোটেইখিনি ৰেলৱেজ লৈ কোনোবা এজন ডাঙৰ ধনী মানুহক দি দিলে যে এতিয়াৰ পৰা কোম্পানী তোমাক মোক পইচা দিয়ে কোম্পানী একদম কমপ্লিটলি তোমাৰ এনেকুৱা নহয় হেল্ল' দোস্ত আকৌ আহিছোঁ নতুন এটা ভিডিঅ'ৰ মাজত চ' আজিৰ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব গৈ আছে মই লাষ্ট ভিডিঅ'টোত কৈছিলোঁ যে মই ডিক্টেটৰশ্বিপৰ ওপৰত এটা ভিডিঅ' আনিম কিন্তু মই লক্ষ্য কৰিলোঁ যে গৌৰৱ ঠাকুৰে এটা বহুত ধুনীয়া ভিডিঅ' অলৰেডি বনাই দিছে যিটো ভিডিঅ'ৰ লগত মোৰ মাইণ্ডছেট অলমষ্ট 90% মেচ কৰে চ' মই ভাবিলোঁ যে এইটো টপিকত আৰু নতুনকৈ ভিডিঅ' বনোৱাৰ কোনো প্ৰয়োজন নাই মই সেই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম চ' আপোনালোকে তাৰ পৰা জানিব পাৰিব যে মোৰ মাইণ্ড মানে মই কি ভাবোঁ আৰু সেইটো টপিকৰ বিষয়ে চ' সেইটো এটা ছাইড কৰি আজিৰ ভিডিঅ'টোত অহা যাওক চ' আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং প্ৰাইভেটাইজেশ্যন যাৰ ওপৰত বহুত চৰ্চা হৈ থাকে ছ'চিয়েল মিডিয়াত হওক বা বেলেগ বেলেগ জেগাত হওক তো আজি ইয়াৰ পোষ্ট মৰ্টেম কৰিম যে একচুৱেলি প্ৰাইভেটাইজেশ্যন হয় কি একচুৱেলি এইটো ভাল হয় নে বেয়া হয় কমপ্লিটলি ডিটেইলছত ক'ম চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' চ' ভিডিঅ'টো কেইটামান পাৰ্টকৈ বনাম মই ফাৰ্ষ্ট পাৰ্টত মই এক্সপ্লেইন কৰিম যে হোৱাট ইজ প্ৰাইভেটাইজেশ্যন ঠিক আছে তাৰপিছত ছেকেণ্ডত মই এক্সাম্পলছ দিম প্ৰাইভেটাইজেশ্যনৰ থাৰ্ড পাৰ্টত মই ক'ম যে ইয়াৰ বেনিফিটছ কি বা ইজ ইট বেনিফিচিয়েল ফ'ৰ্থ পাৰ্টত মই ক'ম যে ইয়াৰ ড্ৰবেক্স কি আৰু ফাইনেলি এটা কনক্লুশ্যন ড্ৰ কৰিম চ' ফাৰ্ষ্টতে কওঁ যে হোৱাট ইজ প্ৰাইভেটাইজেশ্যন বুজাৰ কাৰণে মই সৰু এটা ষ্টৰি ক'ব বিচাৰোঁ একদম সৰু আজি ছাপ'জ মোৰ ওচৰত এটা আইডিয়া আছে যে মই এটা মেচিন কিনিম সেই মেচিনৰ দাম এৰাউণ্ড 1 লাখ ৰুপিজ এতিয়া মোৰ হাতত আছে 50,000 ৰুপিজ আৰু মই জানো সেই মেচিন যদি মই এবাৰ কিনি লোৱাৰ পিছত সেই মেচিনেৰে মই পাৰ মান্থ 30,000কৈ ইনকাম কৰিব পাৰিম এতিয়া মই কি কৰিব পাৰোঁ বেংকৰ পৰা চিধা লোন ল'ব পাৰোঁ বা মই কি কৰিব পাৰোঁ যে মই বেলেগ এজন মোৰ ফ্ৰেণ্ডৰ ওচৰত গৈ তাক বুজালোঁ যে মোৰ এনেকুৱা আইডিয়া আছে মই এনেকুৱা মেচিন কিনিম আৰু সেই মেচিন কিনাৰ পিছত আমি দুয়ো মিলি পাৰ মান্থ 30,000 ইনকাম কৰিম তাৰে ভিতৰত 15,000 তুমি ল'বা আৰু 15,000 মই ল'ম ঠিক আছে এনেকৈ 1 বছৰমানত আমাৰ যিখিনি আমি ইনভেষ্ট কৰিছোঁ সেইখিনি ডাবল আমি পাই যাম মানে আমাৰ 100% কি হ'ব লাভ হ'ব প্ৰফিট হ'ব চ' এইটো হ'ল শ্বেয়াৰ ঠিক আছে এই ধৰণৰ বিজনেছক কয় মানুহে কয় যে শ্বেয়াৰৰ বিজনেছ কৰা হ'ল ঠিক আছে মোৰ কিবা এটা আইডিয়া আছে প্লেন আছে কিবা কিনিম মোৰ হাতত সেইখিনি কেপাবিলিটি নাই তো মই কাৰোবাৰ হেল্প লৈছোঁ সেই গ'লটোক এচিভ কৰাৰ কাৰণে তো এই ধৰণৰ শ্বেয়াৰৰ বিজনেছৰ যোনটো আইডিয়া যোনটো থিয়ৰী এই ছেইম ধৰণৰ বস্তুটো হয় প্ৰাইভেটাইজেশ্যন যেতিয়া গভৰ্ণমেণ্টে কৰে এইটো এই ধৰণৰ নহয় যে কমপ্লিটলি কিবা এটা ছেক্টৰ ছাপ'জ ৰেলৱেজ এনেকুৱা নহয় যে গোটেইখিনি ৰেলৱেজ লৈ কোনোবা এজন ডাঙৰ ধনী মানুহক দি দিলে যে এতিয়াৰ পৰা কোম্পানী তোমাক মোক পইচা দিয়ে কোম্পানী একদম কমপ্লিটলি তোমাৰ এনেকুৱা নহয় গভৰ্ণমেণ্টে কি কৰে গভৰ্ণমেণ্টে কয় যে শ্বেয়াৰৰ বিজনেছৰ নিচিনা হ'ব এই ৰেলৱেজৰ 40% বা 45% শ্বেয়াৰ সেই ধনী বিজনেছমেনজনক হোল্ড কৰিব দিয়ে যে তুমি শ্বেয়াৰখিনি হোল্ড কৰিবা মানে তুমি যিমান পাৰা যেনেকৈ পাৰা ৰেলৱেজৰ ওপৰত ইনভেষ্টমেণ্ট কৰা নতুনকৈ ৰেল ট্ৰেক বনোৱা ৰেলৱে ট্ৰেইন বনোৱা বা ৰেলৱে ষ্টেচন বনোৱা তোমাৰ ওপৰত একদম ফ্ৰীডমলি কাম কৰা স্কিল্ড মানুহ ক'ৰ পৰা আনিবা কেনেকৈ আনিবা তুমি জানা তুমি চব বনোৱাৰ পিছত ৰেলৱেজৰ পৰা যিমান প্ৰফিট হ'ব তাৰ 40% তোমাৰ 60% গভৰ্ণমেণ্টৰ তো এনেকৈ প্ৰাইভেটাইজেশ্যন কাম কৰে আৰু যেতিয়া কিবা ইউনিক ডিচিশ্যন লগা হ'ব সেই ছেক্টৰত ছাপ'জ ৰেলৱেজত যে টিকেটৰ দাম কিমান হ'ব বা ট্ৰেইন কোনফালেদি ক'ত যাব কেতিয়া যাব কেনেকৈ যাব কিমান ডিলে কৰাব লাগিব এই মেইন ক'ৰ ডিচিশ্যনবোৰ কোনটো সদায় গভৰ্ণমেণ্টে ল'ব তাতে সেই বিজনেছমেনজনে যোনে ইনভেষ্ট কৰি থৈছে তেখেতে কোনো ইণ্টাৰেপশ্যন কৰিব নোৱাৰে তো ইয়াৰ পৰা দেখা গ'ল যে যোনখিনি পাৱাৰ সেই ছিষ্টেমটোৰ ওপৰত গভৰ্ণমেণ্টৰ ওপৰত থাকিব তাৰ ওপৰেদি কি হ'ব সেই মানে বিজনেছমেন যোনজনে মানে ইনভেষ্টমেণ্ট কৰিছে তাৰ ইনভেষ্টমেণ্টৰ কাৰণে কি হ'ব সেই ছেক্টৰৰ এটা ডেভেলপমেণ্ট হ'ব যোনটো গভৰ্ণমেণ্টৰ কৰিব নোৱাৰে গভৰ্ণমেণ্টে কৰিব কিয় নোৱাৰে হয়তো গভৰ্ণমেণ্টে এনেকুৱা হ'ব পাৰে যে কোনোবা এটা ছেক্টৰ আছে গভৰ্ণমেণ্টে এজন মানুহক ট্ৰাষ্ট কৰে যে সেই মানুহৰ ওচৰত এনেকুৱা স্কিল্ড পাৰ্চন এনেকুৱা এডভান্স টেকন'লজি আছে যোনখিনি স্কিল্ড পাৰ্চনছ হিউমেন ৰিচোৰ্চ বা এডভান্স টেকন'লজি গভৰ্ণমেণ্টৰ ওচৰত নাই
বা গভৰ্ণমেণ্টে সেইখিনি স্কিল আৰু টেকন'লজি পাবৰ কাৰণে বহুত হাই এমাউণ্ট অফ ইনভেষ্টমেণ্ট কৰিব লগা হ'ব পাৰে। তো তেতিয়া যদি গভৰ্ণমেণ্টে সেই মানুহজনৰ লগত শ্বেয়াৰ কৰে সেই কোম্পানী কিবা এটা প্ৰফিট বা ছাপ'জ ৰেলৱেজৰ প্ৰফিট যদি শ্বেয়াৰ কৰে সেই মাৰ্চেণ্টজনৰ লগত, তেতিয়াহ'লে গভৰ্ণমেণ্টৰো লাভ হ'ব যে গোটেই ছেক্টৰ মানে প্ৰফিট মাৰ্জিন আগত যিমানকৈ হোৱা আছিল এতিয়া হিউজ এমাউণ্ট অফ প্ৰফিট মাৰ্জিন হৈ আছে। পাব্লিকৰ লাভ হ'ব যে সেই ছেক্টৰৰ ডেভেলপমেণ্ট হ'ল, আগত ভাল ভাল ট্ৰেইন নাছিল এতিয়া ভাল ভাল নতুন নতুন ট্ৰেইন আহি আছে। আৰু সেই মাৰ্চেণ্টজনৰ লাভ হ'ল যে তেখেতে কিবা এটা বস্তু ইনভেষ্টমেণ্টটো কৰিছে কিন্তু তাৰ লাভৰ এটা অংশ নিজে পাই আছে। তো মাৰ্চেণ্টজনো খুচ, গভৰ্ণমেণ্টো হেপী এণ্ড পাব্লিকো হেপী। চ' প্ৰাইভেটাইজেশ্যন ইজ এ ভেৰি ভেৰি গুড প্ৰিন্সিপাল। এতিয়া এক্সাম্পলছ অফ প্ৰাইভেটাইজেশ্যন। প্ৰাইভেটাইজেশ্যনৰ এক্সাম্পল যেনেকৈ আমাৰ ৰেলৱেজ প্ৰাইভেটাইজ কৰিলে, এয়াৰপৰ্ট এয়াৰ ইণ্ডিয়া ৰতন টাটাই কিনিছে যেনেকৈ, তেনেকৈ ইণ্ডিগ' আদানী যিয়ে কিনিছে। চ' তেনেকৈ বহুত ছেক্টৰ আছে আৰু গুগল কৰিব আপোনালোকে, গুগল কৰিলে গম পাই যাব যে কিমান কিমান ছেক্টৰ প্ৰাইভেটাইজড হৈছে, কিমান কিমান ছেক্টৰ প্ৰাইভেটাইজড হোৱা নাই। চ' এইখিনি আছিল এক্সাম্পলছ। এতিয়া কথা হ'ল ইজ ইট বেনিফিচিয়েল ফৰ আছ? অবভিয়াছলি অফক'ৰ্ছ বেনিফিচিয়েল। ইয়াত একোতো বেয়া হ'বই নোৱাৰে কাৰণ চবৰে ফাইদাই হৈ আছে। যোনজন মাৰ্চেণ্ট ইনভেষ্ট কৰিব তেখেতৰ প্ৰফিট হ'ব, আৰু সেই প্ৰফিট হোৱা মানে সেই মাৰ্চেণ্টজন যদি ধনী হৈ আছে তেখেতো ক'ৰবাত গৈ টেক্স পে' কৰিব, আৰু টেক্স পে' কৰাৰ ফলত সেইটো দেশৰ উন্নতিয়ে কৰিব। গভৰ্ণমেণ্টৰ প্ৰফিট বেছিকৈ আহি আছে, সেই প্ৰফিটেৰে গভৰ্ণমেণ্টে দেশৰ উন্নয়নৰ কাৰণে কাম কৰিব। আৰু আমি যোনখিনি জেনেৰেল পাব্লিক আছোঁ সেই পাব্লিকে সেই ছেক্টৰবোৰত ভাল ভাল সুবিধা পাই আছোঁ, আগতকৈ বেছি বেটাৰ সুবিধা পাই আছোঁ। তো চাৰিওফালৰ পৰা গোটেই দেশৰে সেইটো ভাল পইণ্ট প্ৰাইভেটাইজেশ্যন, ভেৰি ভেৰি গুড প্ৰিন্সিপাল। আৰু সেইকাৰণেই চাগে যিমান উন্নত উন্নত দেশবোৰ আছে যেনেকৈ ৰাছিয়া, চাইনা, UK, USA, সব দেশবোৰে কি কৰিছে প্ৰাইভেটাইজেশ্যন ইউজ কৰিছে এণ্ড ইমপ্লিমেণ্টেশ্যন কৰিছে নিজৰ দেশত। আৰু ইণ্ডিয়া এইটো আইডিয়াৰ, এই যে প্ৰাইভেটাইজেশ্যনৰ যোনটো আইডিয়া এইটো ইণ্ডিয়াৰ পৰা অহা নহয়, এই আইডিয়া বহুত আগৰ পৰাই এই উন্নত দেশবোৰে নিজৰ দেশত ইমপ্লিমেণ্টেশ্যন কৰি থৈছে, আৰু আমি ইণ্ডিয়া সেইটোৰ পৰা ইনস্পায়াৰ হৈয়ে আছোঁ। ঠিক আছে, তো এইটো কোনো ধৰণৰ বেয়া নহয়। কিন্তু যিকোনো ভাল বস্তু কিবা নহ'লে কিবা হ'লেও এটা ড্ৰবেক থাকে, যিকোনো ভাল বস্তু কিবা নিগেটিভ ইফেক্ট বা নিগেটিভ ছাইড এটাও থাকে। ঠিক তেনেকৈ কিছুমান নিগেটিভ ছাইডো আছে প্ৰাইভেটাইজেশ্যনত। যেনেকৈ ভাৰতৰ নিচিনা দেশত প্ৰাইভেটাইজেশ্যন ভেৰি গুড, বাট এনেকুৱা নহয় যে পৃথিৱীৰ প্ৰত্যেকখন দেশতে প্ৰাইভেটাইজেশ্যন ছেইম ধৰণে ভাল ইম্পেক্ট পেলাব পাৰিব। আজি যদি এখন দেশ এনেকুৱা আছে যি দেশৰ গভৰ্ণমেণ্টৰ ওচৰত অলৰেডি ভেৰি মাছ স্কিল পাৰ্চন এণ্ড এডভান্স টেকন'লজি আছে, কিন্তু সেই দেশত সিমান ভাল ইনভেষ্টৰ বা সিমান ভাল বিজনেছমেন নাই যোনে ইমান ভাল স্কিল পাৰ্চনছ লৈ আহি কিবা এটা কাম ভালদৰে কৰাব পাৰিব। তো তেনেকুৱা দেশৰ ক্ষেত্ৰত প্ৰাইভেটাইজেশ্যন বহুত বেছি বেয়া হ'ব পাৰে। ছেকেণ্ডলি কি হ'ব পাৰে, এটা ছেক্টৰ আছে এডুকেশ্যন। এডুকেশ্যনৰ ক্ষেত্ৰত এইটো টপিকত মই এই গোটেইখিনি টপিকত মই নেক্সট আৰু এটা ভিডিঅ' বনাম যে এডুকেশ্যনত প্ৰাইভেটাইজেশ্যন যদি কৰা হয়, কমপ্লিট প্ৰাইভেটাইজেশ্যন, এইটো বহুত ডাঙৰ এটা মানে লছ হ'ব পাৰে গোটেই কাউণ্ট্ৰি আৰু মেনকাইণ্ডৰ কাৰণে। চ' এইটো কি হয়, এইটো মই নিজৰ ভিডিঅ'ৰ পিছত আকৌ এক্সপ্লেইন কৰিম যে মই কিয় ক'ব খোজোঁ যে প্ৰাইভেটাইজেশ্যন যিকোনো ছেক্টৰত হ'ব পাৰে কিন্তু এডুকেশ্যনত কেতিয়াও প্ৰাইভেটাইজেশ্যন হ'ব নালাগে। এইটোৰ ওপৰত মই নেক্সট আৰু এটা ভিডিঅ' বনাম। চ' এই যে 2-4টামান কিছুমান ড্ৰবেক্স আছে, কিন্তু আমি যদি ইণ্ডিয়াৰ পাৰ্চপেক্টিভত ব্ৰডলি চাব খোজোঁ তেতিয়াহ'লে প্ৰাইভেটাইজেশ্যন ইজ কোৱাইট ভেৰি গুড। ঠিক আছে, চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে এটা ব্ৰিফ আইডিয়া পাইছে যে একচুৱেলি প্ৰাইভেটাইজেশ্যন কি হয়, কেনেকৈ কাম কৰে, ক'ত কেনেকৈ ইমপ্লিমেণ্টেশ্যন হৈছে আৰু হ'ব গৈ আছে। চ' নেক্সট ভিডিঅ'ত মই আৰু ধুনীয়াকৈ বুজাব ট্ৰাই কৰিম যে এডুকেশ্যনত কিয় প্ৰাইভেটাইজেশ্যন হ'ব নালাগে। চ' আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ, জয় আই অসম।